4 ফেব্ৰুৱাৰীত তেজপুৰৰ জাহাজঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত ব্ৰহ্মপুত্ৰ এথনিক ফেষ্টিভেল উপলক্ষে এখনি বৰ্ণাঢ্য কবি সন্মিলন অনুষ্ঠিত হয়। অনুপ অসমীয়াই আধৰা আৰু বিশিষ্ট শিল্পী অভিনেতা ভূপেন শৰ্মাই উদ্বোধন কৰা উক্ত কবি সন্মিলনত সদৌ অসম কবি সন্মিলনৰ উপসভাপতি নৰহৰি চুতীয়া, ডক্টৰ চাৰু চহৰীয়া নাথ, বাসন্তী বৰ্মন পাঠক, ৰাণী দাস, ৰিঞ্জুমণি নেওগ বৰা, হেমেন্দ্ৰ কিশোৰ পাঠক, দুষ্মন্ত শৰ্মা, ৰাণু হাজৰিকা, জ্যোতিৰ্ময় বৰা, মনোজ বৰা, সুকুমাৰ ঘোষ, দীপজ্যোতি দাস, ছানী আলম, নিয়ৰ শইকীয়া, ক্ষীৰদা শইকীয়া দাস, মামণি কলিতা, অনিলা কলিতা, মৃদুল কুমাৰ চহৰীয়াৰ প্ৰমুখ্যে কবিসকলে কবিতা পাঠ কৰে। উক্ত অনুষ্ঠানত ভূপেন শৰ্মাই কবিতা আবৃত্তি কৰাৰ লগতে নাটকৰ এটি সংলাপ গাই শুনায়। বিউটি বৰাই এটি গীত পৰিৱেশন কৰে। নিউজ ডেস্ক, মহাজাতি 24 লাইভ।